এভৰিৱান কি খবৰ আপোনালোক সকলো ভালে আছে আৰু আজি হৈছে লক্ষী পূজা এয়া আপোনালোকে দেখিবলৈ পাইছে এয়া আমাৰ যোগাৰ পাতি কৰি আছে কাৰণ ইভিনিংলৈ আমি লক্ষী পূজা পাতিম আজি তো এয়া দেখিছে আমপাত আনি কৰি দিয়া হৈছে ঘট পাতিব লাগিব তো দুৰ্গা পূজা যোৱা বেছি দিন হোৱা নাছিলে আগতে দুৰ্গা পূজা বহুত দেৰিকৈ হয় অক্টোবৰ এবাৰটো 1-2 তাৰিখে দুৰ্গা পূজা হৈ গ'ল আৰু আজিতো 9 তাৰিখ তো বহুত সোনকালে লক্ষী পূজা হৈ গ'ল আৰু কোৱা হৈছে দুৰ্গা পূজাৰ পিছৰ পূৰ্ণিমাটোতেই লক্ষী পূজা পতা হয় আৰু লক্ষী পূজা যোৱাকালি আজিতো 9 অক্টোবৰ তো যোৱাকালি 8 অক্টোবৰ 3টা বজাৰ পৰা লক্ষী পূজাৰ সময় মিলিছিলে আজি ৰাতি 2টা নে 2:30লৈকে লক্ষী পূজাৰ সময় আছে তো সেইটো কাৰণে আজি আমি ইভিনিং টাইমতে লক্ষী পূজা পাতিম আৰু লক্ষী পূজা কিয় পতা হয় কাৰণ লক্ষী হৈছে আমাৰ ধনৰ অধিষ্ঠাত্ৰী দেৱী তেওঁ সৌন্দৰ্যৰ অধিষ্ঠাত্ৰী দেৱী হয় তো ঘৰত মানে কি আৰু সকলোৰে যাতে মানে ভালে কুশলে থাকে যাতে খাবও পায় সকলো বস্তু ফালৰ পৰা আমি সেইটো কাৰণে কাতি বিহু যিহেতু আহি আছে সেইটো কাৰণে তাৰ আগত আমি লক্ষী পূজা পাতোঁ যাতে সকলোৱে যাতে ধান চান ভালকৈ খেতি বাতিও ভাল হয় সেই উপলক্ষে মানে লক্ষী পূজাটো সকলোৰে ঘৰত মানে পাতে আৰু তো বাকি আৰু চাই থাকক কেনেকৈ কি কৰোঁ ডেকৰেশ্যন অলপ কৰি মেলি লওঁ মৰল চল বনাওঁ দিনাখন মই দেখাম বুলি কৈছিলোঁ বহুত জন্মশান্তি দেখাইছিলোঁ কিন্তু এতিয়া আপোনালোকক দেখাইছোঁ আমাৰ এয়া লুচি পুৰি টোপনি গ'ল বহুত ধুনীয়াকৈ শুই আছে আৰু লক্ষী পূজাৰ কাৰণে মানে আমি সিহঁত দুটাক এৰিয়ে থওঁ ভিতৰতে কিন্তু মায়ে আগফালে পূজা কৰি আছে চ' পূজা কৰাৰ কাৰণে সিহঁত দুটাক আমি এতিয়া বান্ধি পেলাই থৈ দিছোঁ ন ইয়াৰ নাম হৈছে চিজাৰ আৰু ইয়াৰ নাম হৈছে জিংগ আপোনালোকে যদি মোৰ আগৰ ভিডিঅ' চাই তেনেহ'লে গম পাব মই ভিডিঅ' দিছিলোঁ সিহঁতে জন্ম হোৱাৰ ভিডিঅ' এটা মই দিছিলোঁ বাৰু সিহঁতক যদি মই বেলেগত বান্ধি দিওঁ বহুত চিঞৰ বাখৰ কৰে মানে মানুহ নেদেখিলে সিহঁতে একদম পাগল হৈ যায় ইভিনিংটো লক্ষী পূজা পতা হ'ব তাৰ আগত মই নগাঁৱলৈ যাম কাম এটা আছে তো নগাঁৱৰ পৰা আহি পেলাই ধুনীয়াকৈ পূজা পাতিম আৰু কি বনাওঁ চাওঁ ভাবিছোঁ আৰু কিমান কি বনাব পাৰোঁ চাওঁ সময় মিলে নে নিমিলে মই বনাব নোৱাৰিলে মাও বনাব তো আজিতো মই লঘোণ দিছোঁ কাৰণ ইভিনিঙলৈ যিহেতু লক্ষী পূজা কৰিম একো খোৱা নাই চাওঁ আৰু ভগৱানে কি হয় কি নহয় আৰু চাই থাকক আৰু ভিডিঅ'টো আপোনালোকে এয়া এইফালে পায়স ৰেডি হৈ আছে আৰু এইফালে খিচিৰি মানে ফ্ৰাই কৰি আছোঁ আৰু ৰেডি হৈ যাব অলপ পিছত ভোগৰ কাৰণে তাৰপিছত লুচি বনাম মই নগাঁও যাব লাগে কাৰণে জল্দি এয়া বনাই আছোঁ আমাৰ পাকঘৰলৈ লক্ষী আহিছে লক্ষী আই আজি প্ৰথম আহিছে দেই পাকঘৰলৈ বা দেউতা পিঠিত উঠিছে কোন উঠিছে দেউতা পিঠিত নাজানো আৰু বহুত জল্দিকৈ বনাইছোঁ দেৰিও হৈছে নগাঁও যাবলৈ চ' একদম আৰু মাৰ গাটো যিহেতু ইমান বেছি ভাল নহয় তো মাকো অলপ হেল্প কৰি দিলোঁ তো পটাপট বনাইছোঁ ভাল হোৱা নাই বাকীখিনি দেউতাই কৰিব আৰু তো বাকী আৰু নগাঁৱৰ পৰা আহি বাকীখিনি কাম কৰিম আৰু আহি পাইছোঁহি গীতৰ মোক পোৱাহিয়ে নাই মায়ে চাকি তাকি দিছে ঘৰ তো মই পটাপট এতিয়া গা পা ধুই কৰি ৰেডি হৈ লওঁ যিহেতু হস্পিটেলৰ পৰা আহিছোঁ তো তাৰপিছত আপোনালোকক মই দেখাইছোঁ আৰু মানুহে পূজা চাই আছে মায়ে পূজা মই আহি পোৱা দেৰি হ'ল চ' পূজা চাওঁ মই বনোৱা মৰলটো দেউতাই নেদেখি পেলাই উল্টা পুল্টা হৈ গ'ল তো দেউতা আকৌ নতুনকৈ বনালে এয়া ভেটফুল নে পদুমফুল ভেটফুল মেবি তাৰপিছত এয়া লুচি বনাইছে এয়া নাৰিকল তাৰপিছত এয়া চুজি এইকেইটা মায়ে বনাইছে সেয়া মই বনাইছিলোঁ আৰু পায়স মিঠাই সেয়া তো মই আহি পোৱা দেৰি হ'ল কাৰণে মায়ে পূজা চূজা দিলে বাৰু তো বাকী এতিয়া মই অহালৈকে পূজা ভাঙিবলৈ ৰখি আছিলে তো এতিয়া সেৱা কৰি লওঁ স্পীড আহিছোঁ আহি একদম পটাপট গা পা ধুই মোৰ কাৰণে যিহেতু ৰখি আছিলে মাহঁতে পূজা ভাঙিবলৈ তো পটাপট একদম গা পা ধুই ৰখাই নাই এক ছেকেণ্ড ভাবিছিলোঁ কিবা কিবি মানে ড্ৰেছ আপ কৰি ষ্টাইল কৰি ওলাম বুলি কিন্তু ভাবা কথা নহয় একো নাই পূজাহে যিহেতু মনৰ পৰা ভক্তি কৰাটোৱে মেইন তো কৰিলোঁ এতিয়া প্ৰসাদ খাম আৰু মায়ে প্ৰসাদ
ভাঙি আছে। তো আমাৰ পোৱালিকেইটাক চাওক দেখাই দিছোঁ আকৌ, এয়া চাওক অৱস্থা নাইকিয়া কৰি দিছে। মোৰ ৰুমটো কমচে কম 10 বাৰমান মুচিব লগাই হয়। ডাঙৰ হ'লে কি হ'ব, মাকে যে কি কৰিব, সৰুতে চুবই নিদিয়ে। ঐ পোৱালি কামুৰি আছে, দাঁতবিলাক সৰু সৰু টিকলু টিকলু দাঁত হৈছে যে, চ' মানে একদম মুখতে কাটাক 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 কামুৰি থাকে ন, সিহঁতে কুটকুটাই থাকে মানে, চ' মানে কামুৰি আছে। বাকী এতিয়া প্ৰসাদ চসাদ খাই লওঁ ধুনীয়াকৈ। আপোনালোকে খালে নাই গাইজ? আজি লক্ষী পূজা যিহেতু চবৰে ঘৰতেতো প্ৰসাদ দিয়েই, তো আপোনালোকেও খাওক, ময়ো খাওঁ, আৰু কি খাওঁ দেখাই আছোঁ বাৰু। খালোঁ, খাই থাকোঁতে ভিডিঅ' একচুৱেলি প্ৰসাদ খাই আছিলোঁ, প্ৰসাদ খাই দিওঁতে আধা খাই হৈয়ে গ'ল, ভিডিঅ' কৰিব পাহৰিয়ে গ'লোঁ। এতিয়া মোৰ খাই হৈ গ'ল। এতিয়া আমাৰ জিংগা প্ৰসাদ খাব, সি বহুত ভাল পায় প্ৰসাদ খাই। ধুনীয়াকৈ খাই দিব, মই আহি পোৱালে যাতে খতম হৈ যায় হা। আৰু এইফালে এয়া চবলৈকে প্ৰসাদ মায়ে ভগাই আছে। আমাৰ পুৰণা ঘৰটো দিব আৰু ওচৰ কাৰোবাক কাৰোবাক দিব আৰু। তাৰপিছত মই অকণমান খালোঁ, খাম আৰু লাহে ধীৰে। আৰু আজি প্ৰসাদখিনি ইমান বেছি টেষ্টি হৈছে, বাকীখিনি খাই চোৱাই নাই, খাই চাম আৰু কেনেকুৱা হৈছে খিচিৰি চিচিৰি এইবিলাক। আৰু এটা কথা আপোনালোকে জানে যদি ভালেই, নাজানে যদি মই কৈ দিছোঁ, লক্ষী পূজাত নাৰিকলৰ, ডাব নাৰিকল, একচুৱেলি নাৰিকল মানে যি টি নাৰিকলো নহয়, ডাব নাৰিকলৰ পানী খাব লাগে। আৰু সেইকণ পানী দি মানে উচৰ্গা কৰা ডাব নাৰিকল দেই, মানে লক্ষীৰ ওচৰত উচৰ্গা কৰি পেলাই সেই নাৰিকলৰ পানীকণ খাবও লাগে, আৰু সেই পানীকণেদি চকুও ধুব লাগে। আমি বাৰু প্ৰত্যেক বছৰে সেইটো কৰোঁৱেই বাৰু। তো এয়া মায়ে থৈ দিছে মোৰ কাৰণে ডাব নাৰিকল মানে পানী, আৰু খাই ল'লোঁ ডাব নাৰিকলৰ পানী। আৰু এতিয়া ধুই ল'ম এয়া পানী দি, চকু ধুই ল'লোঁ দেই, চকু ধুই কৰি ল'লোঁ ধুনীয়াকৈ একদম ভালে। আৰু আজি লক্ষী পূজা বুলি নহয়, ডাব নাৰিকলৰ পানী দি চকু ধুব পাৰিলে এনেও বহুত বেছি ভাল চকুৰ কাৰণে। আৰু ডাব নাৰিকলৰ পানীটোতো পেটৰ কাৰণেও ভাল, তো চব ফালৰ পৰাই ভাল। সেইটো কাৰণে মানে কিছুমান বস্তু মানে সেইকাৰণে এটা অকেজনেলি কৰি দিয়া যায় আগৰ দিনৰ নিয়ম হিচাপে, যাতে মানুহে সেই বস্তুটো ভাল পায়, যাতে সদায় কৰে। তাৰ মানে ফিলটো কেনেকুৱা লাগিলে কোৱা, তোমাৰ ফিলটো কেনেকুৱা? তুমি আজি পূজা চাই আছা, একদম এইফালে চোৱা, তুমি আজি পূজা চাই আছা একদম তুমি সন্মুখত, এয়া তুমি, এয়া পূজা, লাইট চাইট লগাইছে, তোমাৰ যে মনটো কেনেকুৱা লাগিছে কোৱা? ভাল লাগিছে চাগে ন তোমাৰ মনটো, মই গম পাইছোঁ তোমাৰ ভাল লাগিছে। আৰু তুমি এতিয়া কি কাৰণে ৰখি আছা মই সেইটোও জানো। এইফালে চোৱা, তুমি এতিয়া মানে খাবলৈ ৰখি আছা, মই বহুত বেছি ভালকৈ জানো তুমি খাবলৈ ৰখি আছা। চ' তোমাক এতিয়া মই টেষ্টি টেষ্টি খানা দি আছোঁ, ৰখা, ৱেইট কৰা ৱেইট কৰা। প্ৰসাদ চসাদ খাই কৰি আমি আজৰি হৈ গ'লোঁ। এতিয়া দেউতাই এতিয়া চবকে প্ৰসাদ দিব গৈছে, দেৰি হৈ গ'ল আজি মোৰ কাৰণে ৰখি থাকোঁতে, তথাপি একো নাই বাৰু। যদি আপোনালোকে মোৰ ভিডিঅ'টো মানে ফাৰ্ষ্ট অফ অল আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব হা। আৰু আপোনালোকে এনেকেই মৰমবোৰ দি যাব যাতে মই আগবাঢ়িব পাৰোঁ। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, বাই বাই।